পাপাই খুব অকলশৰীয়া অনুভৱ কৰি আছে এইকেইদিন, কাৰণ আমি ঘৰৰ মানুহখিনিয়ে বেছি ওচৰৰ পৰা দেখি পেলাই মই কৈ আছোঁ বস্তুটো। সেইকাৰণে মই অনুৰোধ কৰিছোঁ চবে যে এতিয়া যিয়ে প্ৰজেক্ট আহি আছে আমি ইণ্ডাষ্ট্ৰিটোক আগুৱাই নিব লাগিব। জুবিনে সেইটোৱে বিচাৰিছিলে যে ইণ্ডাষ্ট্ৰিটো কেতিয়াও ৰখি নাযাওক। সি সদায় কৈছিলে যে দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম। কোনো এখন চিনেমা কেতিয়াও স্পষ্ট কৰি কোৱা নাছিলে। তো আমি সেইটোৱে আশা কৰিম যে অসমবাসী ৰাইজে যিয়ে চিনেমা নহওক কিয় চবে ভালকৈ চাই যাওক, তাকে আশা কৰিছোঁ। ৰৈ ৰৈ বিনালেক লৈ কেনেধৰণে আশাবাদী? মই এতিয়া চামহে, আৰম্ভ হ'ব ওলাইছে চাগে। মই খুব আশাবাদী। মই অলপ চাইছিলোঁ ক্লিপিংছ আগতে, কিন্তু মই পাৰা নাছিলোঁ। আজি নাজানো মই কিমানখিনিলৈ চাব পাৰিম, কিন্তু মই সেইটোৱে কৈছোঁ আগতেও যে মই জুবিন য'তে আছে মই জানো যে সি এজন ৰজাৰ নিচিনাকৈ আছে এতিয়া, আৰু খুব ভাল পাইছে আপোনালোক যেনেকৈ আহিছে দৌৰি দৌৰি চাবলৈ। আৰু যাতে যি চিনেমা নাহে কিয় এনেকৈ আপোনালোকে আঁকোৱালি লওক, তাকে আশা কৰিছোঁ। থেংক ইউ ছ' মাছ। থেংক ইউ ছ' মাছ।